borasaul আৰু তিলেৰে এটা খুব ইউনিক এটো ব্ৰাউনি ৰেচিপি আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব পাৰে যেহেতু বিহুত আমাৰ সকলোৰে ঘৰত borasaul থাকে আৰু এই ৰেচিপিটো বনাবলৈ খুব সহজ লগতে খাবলৈ খুব বেছি টেস্টি হয় প্ৰথমে মই ইয়া শুকানে অকমান তিল 2-3 মিনিট লো ফ্লেমত ভাজি লৈ নমাই ৰাখিছো আৰু আনহাতে borasaulৰ গুৰিটো ইয়াত এনেকে পেকেটতে পায় আপোনালোকে এনেকে গুৰিটো লৈ ল'ব পাৰে শুকানে এয়া মই আধা কাপ লৈছো এটা বেলেগ এটা বাটি ডিম এটা আৰু চেনি ভালকে মিহলাই লৈছো তাৰ ওপৰতে অকমান বাটাৰ মানে 2 টেবুলস্পুন মান বাটাৰ অকমান গৰম কৰি ইয়াতে ঢালি দিছো আৰু ওপৰত দিছো এয়া আধা কাপ গাখীৰ মই গুটেইখিনি মেজাৰমেন্ট বৰ তলত লিখিয়ে দিম আপোনালোকে দৰকাৰ হলে সেভ কৰি ৰাখিব পাৰে আৰু এটিখিনি ভালকে মিলাই লোৱাৰ পিছত যিখিনি তিল মই ড্ৰাই ৰোষ্ট কৰিছিলো মই ইয়া ভালকে পাউডাৰ বনাই 1/4 কাপ লৈছো আৰু তাতে মই 1.5 চামুচ এনেকে তেল লৈ এটা পেষ্ট বনাই লৈছো যাতে স্প্ৰেড কৰিব পৰাকে এনেকে লিকুইড হয় এতিয়া গাখীৰ আৰু ডিমৰ হে মিশ্ৰণটোত এই তিলৰ বটাখিনিও ধুনিয়াকে মিলাই লৈছো দেখিবলৈ অলপ অদ্ভুত যেন লাগিছে হয় আৰু ইয়াৰ ওপৰত মই অকমান কোকো পাউডাৰো দি দিও দি প্লে এখিনিও মই মিলাই লৈছো কোকো পাউডাৰখিনি আপোনালোকে বিচাৰিলে চাউলৰ গুৰিটো মিলাই ল'ব পাৰে মই ইয়াতে মিলাই দিলো আৰু এতিয়া চাউলৰ গুৰিত আধা টিস্পুন বেকিং পাউডাৰ দিছো দি লৈ প্লে এখিনিও ভালকে মিলাই লৈছো আৰু এতিয়া লিকুইড ইনগ্ৰেডিয়েন্টস গুটেইখিনি এই মোৰ চাউলৰ গুৰি ঢালি লৈ প্লে এটা লাহে লাহে মিলাই গৈছো দেখিবলৈ আপোনালোকৰ অকমান এনেকুৱা লাগিব যে এটো কেনেকুৱা হ'ব মানে কাৰণ কালাৰটো দেখিছেনে তাৰ উপৰি একেবাৰে লিকুইড কনসিস্টেন্সি সব এনেকুৱা তাৰ পিছত এতিয়া পেন এটা ধুনিয়াকে গ্ৰেস কৰি লৈ পেলাই ইয়াত মই এতিয়া ওভেনটো 350 ডিগ্ৰী ফাৰেনহাইট মানে 180 ডিগ্ৰী সেলসিয়াছত মই প্ৰিহিট হ'বলৈ দিলো আৰু এতিয়া 35 মিনিটছৰ কাৰণে বেক হ'বলৈ দিম ওপৰতে অকমান মই ৰোস্টেড এয়া তিলো দি দিছো আৰু এটা 35 মিনিটছৰ পিছত সব মোৰ ব্ৰাউনি ৰেডি আৰু আপোনালোকে যদি এনেকৈ থিন ব্ৰাউনিটো ভাল নাপায় যদি আপোনালোকে অকমান ডাঙৰকে ভাল পায় তেতিয়াহলে আপোনালোকে এই গুটেইখিনি ইনগ্ৰেডিয়েন্টস ডাবল ইন সাইজ কৰি দিলে হল মই একেবাৰে এনেকে সৰুকে ভাল পাওঁ যেহেতু নিৰধিৰ এনেকে খাবলৈ খুব সহজতে ভাল পায় আৰু মোৰো কেতিয়াবা কি হয় মিঠা খাবলৈ মন গলে খুব ডাঙৰ মিঠাই এডখৰ নাখায় এই ডখৰ খালে আপোনাৰ মিঠাৰ হে ক্ৰেভিংটো গল আৰু লগতে ক্যালোৰিও কম হল হেতু কাৰণে এবাৰ কিন্তু নিশ্চয় আপোনালোকে ট্ৰাই কৰি চাব আৰু মই আশা কৰো আপোনালোকে খাই খুব ভাল পাব আৰু এই ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নিশ্চয় নাপাহৰিব বাকি আজিলৈ আহিছো বাই